নমস্কাৰ মোৰ মাইনি ব্লগ 12 চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলোৱে ভাল নিশ্চয়। আজি আপোনালোকলৈ লৈ আহিছোঁ সৰু মাছ দি অমৰা টেঙাৰ জোল আৰু পননুৱা শাকৰ মাছৰ চব্জি। অমৰা শৰীৰৰ বাবে বহুগুণেই ভাল আৰু বহুতো গুণাগুণ আছে বুলি সকলোৱে জানে চাগে। অমৰাতে ভিটামিন চি আৰু আইৰণ কেলছিয়াম সকলোখিনি আছে। অমৰাই হজম হোৱাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেতিয়াহ'লে আহকচোন আমি ৰেচিপিৰ সৈতে আগবাঢ়োঁ। প্ৰথমতে মই 6-7টামান অমৰা লৈছোঁ। কুকাৰত 3টামান চিটি দি বইল কৰি ল'ম আৰু ইয়াৰ পাছত এখন কেৰাহীত অকণমান হালধি আৰু তেল দি মাছকেইটা ফ্ৰাই কৰি ল'ম আৰু ইয়াৰ পাছত মাছ ফ্ৰাই কৰি থোৱা কেৰাহীখনতে আৰু অকণমান তেল দি কেইটামান পাঁচফোৰণ দি দিলোঁ। তাৰ পাছত অমৰা পানী আৰু পিটিকি লোৱা পেষ্টখিনি মিলাই কেৰাহীত দি দিম আৰু মই পিঠাগুড়ি 2 চামুচ গুলি তাত মিহলাই দিম, যিহেতু অমৰা জোলকণ অলপমান ডাঠ হ'ব। তাৰ পাছত ফ্ৰাই কৰি থোৱা মাছকেইটা দি উতলিবলৈ দিম আৰু ইয়াৰ পাছত সোৱাদ অনুসৰি অকণমান নিমখ দি দিম আৰু তাৰ পাছত ঢাকনটো দি দিম যিহেতু উতলিবলৈ। আৰু এয়া চাওকচোন ইমান সুন্দৰকৈ উতল আহিছে, দেখিবলৈ বৰ সুন্দৰ হৈছে। এবাৰ আপোনালোকেও খাই চাব দেই। আৰু ইয়াৰ পাছত পননুৱা শাকখিনি কুটি লৈছোঁ। কেৰাহীত অকণমান তেল দি মাছকেইটা অলপ ভাজি লৈছোঁ, বেছিকৈ কিন্তু ভাজিব নালাগে দেই। ইয়াৰ পাছত সেই মাছকেইটা পননুৱা শাককেইডাল দি নিমখ হালধি সোৱাদ অনুযায়ী দি অকণমান পানী দি সিজিবলৈ দিছোঁ। দি দিলত বস্তুখিনি ধুনীয়াকৈ লেট খাইছে আৰু শেষতে সৰু মাছ কেইটামান সৰহকৈ থকাৰ বাবে পিঁয়াজ দি অকণমান নিমখ হালধি দি শুকানকৈ ফ্ৰাই কৰিবৰ কাৰণে মানুহজনে কৈ আছিল আৰু মই সেয়া বনাই এয়া মোৰ আজিৰ দুপৰীয়াৰ ভাত সাজৰ থালিখন ৰেডি হৈ গ'ল। আৰু এয়া চাওকচোন সুন্দৰকৈ আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ আজি দুপৰীয়া ভাতৰ থালিখন। আপোনালোকে নিশ্চয় মোৰ এই ৰেচিপিটো ভাল পাইছে আৰু আজি মোৰ দুপৰীয়াৰ থালিখন এইদৰেই সজালোঁ, মছলা প্ৰয়োগ নকৰাকৈ। আশা কৰোঁ আপোনালোকে ট্ৰাই কৰিব ঘৰত। আৰু আপোনালোকে যদি মোৰ এই ৰেচিপিটো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু মই মোৰ মানুহজনক আজি এই থালিখন পৰিৱেশন কৰিবলৈ দিলোঁ আৰু আজিলৈ বাই বাই।